ঘোষণা কৰি গৈছে এই মহাবিদ্যালয়ে স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰিব আৰু তাৰ বাবে একোগৰাকী বক্তাৰ যোগেদি ডক্টৰ শইকীয়াদেৱৰ জীৱন আলোকপাত কৰাৰ প্ৰয়াস কৰাৰ যি মানস কৰিছে সেই বিষয়ে অৱগত হৈ মই অতিকে আনন্দ অনুভৱ কৰিছোঁ আৰু মহাবিদ্যালয়ৰ এই উদ্যোগক শলাগ জনাইছোঁ আৰু আশা কৰিছোঁ এই উদ্যম অনাগত বছৰ বছৰ ধৰি অব্যাহত থাকিব। পাতনি দেখি দীঘল নকৰোঁ। মই মাননীয় সুধিছিলোঁ কিমান সময় ক'ব লাগিব, কিন্তু তেখেতে সময় নিৰ্ধাৰণ কৰি দিয়া নাই। কিন্তু মই যিখিনি কথা ক'ম বুলি ভাবিছোঁ কোনো লিখিয়তা নাই। বিশ্ববিদ্যালয়ৰ আৰু যি কথাখিনি ক'ম হয়তো আজি গোৱালপাৰা জিলা সাহিত্য সভাই হাবৰাঘাট মহাবিদ্যালয় কৃষ্ণাইৰ সহযোগত এই হাবৰাঘাট মহাবিদ্যালয়ৰ সভাগৃহত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ স্মৃতি দিৱস ইয়াতে উদযাপন কৰা হয়। আজি তেখেতৰ 19 সংখ্যক স্মৃতি দিৱস আৰু এই স্মৃতি দিৱসৰ কাৰ্যসূচী হিচাপে ৰাতিপুৱা 8:45 বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ প্ৰকাশ চন্দ্ৰ ৰাভা মহাশয়ে আৰু মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ মণ্টু কুমাৰ দাস মহাশয়ে। তাৰপিছতে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয় আৰু এই অনুষ্ঠানভাগি সমাপন কৰে অসম সাহিত্য সভাৰ গোৱালপাৰা জিলা সাহিত্য সভাৰ উপসভাপতি সদাৰ ভাস্কৰ চৌধুৰী মহাশয়ে। তাৰপিছতে ছাত্ৰ ছাত্ৰীসকলৰ লগত অন্তৰংগভাৱে কিছু কথা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সৃষ্টিৰাজি সম্পৰ্কত কিছু কথা আলাপ কৰা হয় আৰু এই অনুষ্ঠানটি সঞ্চালনা কৰে অসম সাহিত্য সভাৰ সন্মানীয় কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য বাণীকান্ত ৰাভাই। আৰু তাৰপিছতে স্মৃতিচাৰণ সভা এখনে অনুষ্ঠিত হয়। এই সভাখনে সভাপতিত্ব কৰে জিলা সাহিত্য সভাৰ সভাপতি প্ৰকাশ চন্দ্ৰ ৰাভাই। সভাখনি উদ্বোধন কৰে পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৱজ্যোতি পাঠক মহাশয়। আদৰণি ভাষণ মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ মণ্টু কুমাৰ দাস মহাশয়ে প্ৰদান কৰে। যুৱ বক্তা হিচাপে আমাৰ মাজত বক্তব্য ৰাখে দীপিকা নাথ এগৰাকীয়ে। আৰু তাৰপিছতে এই অনুষ্ঠানলৈ মুখ্য বক্তা হিচাপে আমন্ত্ৰণ জনোৱা বিশিষ্ট লেখক সাংবাদিক তেওঁ সম্পাদনাৰ সৈতে জড়িত শ্ৰীযুত হৃদয়ানন্দ গগৈ মহাশয়। তেখেতে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াক তেখেতৰ জীৱনত তেখেতে পোৱা তেখেতৰ সান্নিধ্য প্ৰাপ্ত কথাৰে বা তেখেতৰ লগত তেখেতৰ সাক্ষাৎকাৰ লওঁতে যিখিনি অভিজ্ঞতা হৈছিল বা তেখেতৰ জীৱন চৰ্চাৰ ওপৰত সমগ্ৰ বিষয়ৰ ওপৰত এক বিস্তৃত আলোচনা আগবঢ়ায় আৰু এইখিনি অনুষ্ঠানৰ জৰিয়তে আজিৰ এটি অতিকে গাম্ভীৰ্যপূৰ্ণ আৰু সুন্দৰ অনুষ্ঠান এতে সমাপন কৰা হয়।